আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি এতিয়া ওলাইছোঁ এয়া গাৰ্গী আৰু মই ওলাইছোঁ বিৰাট ধুনীয়া জেগা এটাত ওলাইছোঁ, একদম মজা জেগাত। আপোনালোকক কিয়নো ওলাইছোঁ আৰু কোন জেগাত ওলাইছোঁ গৈ পালে সকলোবোৰ গৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি বৰ্তমান আছোঁ পবা বৰ্ষাৰণ্যত। আজি আমি ইয়াত পিকনিক খাবলৈ আহিছোঁ, খানা খাবলৈ আমাৰ ওচৰৰে মামীহঁতৰ লগত। আৰু ইয়াত আহি বহুত বেছি ভাল লাগিছে, ইমান ধুনীয়াকৈ পবা ৰিজাৰ্ভখন এইটো সন্মুখ ভাগটো সজাইছে ইমান সুন্দৰকৈ। আৰু এই পবা বৰ্ষাৰণ্যখন ধেমাজি জিলাৰ অন্তৰ্গত জোনাই মহকুমাৰ অসম অৰুণাচল সীমান্ত চিয়াং ব্ৰহ্মপুত্ৰৰ নৈৰ পাৰত অৱস্থিত। ইয়ালৈ একদম হাজাৰ হাজাৰ মানুহে পিকনিক খাবলৈ আহে, বহুত দূৰ দূৰণিৰ পৰা পিকনিকৰ টীম আহে। আৰু আজি আমিও আহিছোঁ মামীহঁতৰ লগত পিকনিক খাবলৈ, দেখাই দিছোঁ আপোনালোকক। আজি ইয়াত আহি বহুত বেছি ভাল লাগিছে, খুব সুন্দৰকৈ পৰিষ্কাৰ কৰি ৰাখিছে। আপোনালোকক দেখাই আছোঁ বাৰু। আজি পিকনিক পাৰ্টি ঢেৰ, একদম কেইবাটাও পিকনিক পাৰ্টি আছে। আজিৰ পৰা প্ৰায় 2 বছৰমানৰ আগত আহিছিলোঁ মই ইয়ালৈ পিকনিক খাবলৈ, কিন্তু এনেকুৱা এটা পৰিৱেশ দেখা নাছিলোঁ। আজি আহিলোঁ, খুব বেছি ভাল লাগিছে, খুব পৰিৱৰ্তন হ'ল। এই বনাঞ্চলখনে প্ৰায় 10,221 হেক্টৰ বনভূমি আগুৰি আছে আৰু সংৰক্ষিত বনাঞ্চল হিচাপে প্ৰায় 1924 চনতে স্বীকৃতি লাভ কৰিছিলে। আৰু এতিয়া এয়া আৰু আজি চাওকচোন ইমান সুন্দৰকৈ ৰাখিছে, পৰিষ্কাৰকৈ, বহুত ভাল লাগিছে আজি ইয়াত আহি। আহিবচোন আপোনালোকেও। চব চাৰিওফালে একদম পিকনিক পাৰ্টি, একেবাৰে গোটেইবিলাক গান বাজনা লগাই একদম মিচিং গানেই লাগি আছে। প্ৰায়বিলাক মিচিং সম্প্ৰদায়ৰ মানুহে আহিছে পিকনিক খাবলৈ ওচৰৰে। এইবিলাক চাফাই কাম কৰি আছে সকলোকে। এয়া আইলক পবা লিখা আছে। চবেই মানে চেলফি লোৱাত ব্যস্ত। কমল এইটো নাচাওঁ নেকি? আমাৰ পাৰ্টনাৰ আৰু এটা পলাইছে দেই, এইটো পলাইছে এইফালে, এইটো লুকাইছে। আমি ইয়ালৈ আগতে আহোঁতে এইবিলাক গোটেই পানী আছিলে একদম গৰাৰ কাষলৈকে, আৰু এতিয়া গোটেই একদম মৰুভূমি সদৃশ হৈ গ'ল। গোটেই বালি পানী একদম মাছ ভাগলৈ গ'লগৈ। এইখনেই হৈছে চিয়াং নদী। জাল মাৰি আছে দেখিছেনে? এয়া চাওকচোন ইমান ওখ ওখ গছ আছে ইয়াত। ধেমাজি জিলাৰ একমাত্ৰ
বৰ্ষাৰণ্যখনেই হৈছে পবা বৰ্ষাৰণ্য। ইয়াত বিভিন্ন ধৰণৰ মূল্যৱান গছ বন আৰু লগতে চৰাই চিৰিকটি, পশু পক্ষী, অৰ্কিড আৰু লগতে ঔষধি লতাৰে ভৰপূৰ। আচলতে জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধিশালী বুলি ক'ব পাৰি পবা অভয়াৰণ্যখন। অভয়াৰণ্য নহয়, আচলতে বৰ্ষাৰণ্যখনৰ উদ্ভিদবিলাকক প্ৰায় 4টা স্তৰত ভাগ কৰিব পাৰি। প্ৰথম ওখ ওখ গছবিলাকক একেবাৰে শীৰ্ষ স্তৰ বুলি কোৱা হয়। তাৰ তলৰ যিটো স্তৰ সেউজীয়া দলিচাৰ দৰে দেখিবলৈ পোৱা যায়, সেইটো স্তৰ মধ্য স্তৰ বুলি কয়। আৰু তাৰ তলতে যিটো জোপোহা গছ দেখিবলৈ পোৱা যায়, লতাৰে ভৰপূৰ জোপোহা গছ, এইবোৰক নিম্ন স্তৰ বুলি কোৱা হয়। আৰু তাৰ তলত যিবিলাক জোপোহা গছ, এইবিলাক ভূমি সংলগ্ন যিবিলাক গছ দেখিবলৈ পোৱা যায়, এইবিলাক যেনে কচু, বেত আৰু কলগছ, গুল্মজাতীয় উদ্ভিদবিলাকক ভূমি সংলগ্ন স্তৰ বুলি কোৱা হয়। আচলতে আৰু এই বনাঞ্চলখনে বহুত ইমান ধুনীয়া উদ্ভিদৰ অৰণ্যখন একদম সুন্দৰকৈ সংগোপনে সাঁচি ৰাখিছে। আহিবচোন আপোনালোকে অলপমান ব্যস্ততাৰ মাজতে উপভোগ কৰিবলৈ, সেউজীয়াৰ মাজত অলপমান সময় কটাবলৈ বহুত বেছি ভাল লাগিব। আজি আমাৰ সঁচাকৈ বহুত বেছি ভাল লাগিছে। এই বনাঞ্চলখনৰ বিষয়ে মই যিমানখিনি জানো আপোনালোকক শ্বেয়াৰ কৰিলোঁ। ভিতৰলৈ সোমাই যাব পৰা হ'লে আপোনালোকক আৰু ভালকৈ দেখাব পাৰিলোঁ হয়, কিন্তু ভয় লাগে, দুষ্ট জীৱ জন্তু ওলাব পাৰে, সেয়েহে। আৰু মই যিমানখিনি মোৰ সাম্যক জ্ঞান আছে এই বনাঞ্চলখনৰ ওপৰত, যিমানখিনি জানো আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আৰু কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে শুধৰাই দিব বুলি আশা কৰিলোঁ। আৰু এতিয়া বলক খানাৰ মাজলৈ যাওঁ, যিহেতুকে আজি আমি খানা খাবলৈ আহিছোঁ। পোৱালীকেইটাক খুৱাই লৈছোঁ, খানা ৰেডি হৈ গ'ল। আৰু এহেঁতি খোৱাৰ পিছত আমি খাম। আৰু এই আমাৰ গাৰ্গী, এইফালে চানিয়া পোৱালীকেইটাক খুৱাই আছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে প্লিজ কমেণ্ট এটা কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দি মোক অলপ আগুৱাই যোৱাত সহায় কৰিব। আৰু পুনৰ আন এটি ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।